নৱম একাদশ শতিকাৰ ভিতৰত নিৰ্মাণ হৈছিল এটা বিশেষ মন্দিৰ। জিতাৰী বংশৰ ৰজাসকলৰ বিশেষ পৃষ্ঠপোষকতা লাভ কৰিছিলে এই মন্দিৰে। বিশ্বনাথৰ প্ৰতাপগড় বাগিচাৰ এই বুঢ়ামাধৱ দেৱালয়খনৰ কথা হয়তো বহুতেই জানে, কিন্তু এই মন্দিৰটোৰ অধুনালুপ্ত ইতিহাসৰ কথা হয়তো বহুতেই নাজানে। বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 7 কিলোমিটাৰ উত্তৰ পশ্চিমে অৱস্থিত দেৱালয়খনিত উদ্ধাৰ হোৱা প্ৰাচীন সম্পদসমূহে এই ঠাইত নৱম একাদশ শতিকাৰ ভিতৰতে এটা শৈল মন্দিৰ নিৰ্মাণ হৈছিল বুলি গৱেষকসকলে ঠাৱৰ কৰিছে। পিছলৈ জিতাৰী বংশৰ ৰজাসকলে মন্দিৰটোক কেন্দ্ৰ কৰিয়েই ইয়াতে প্ৰতাপপুৰ নামেৰে ৰাজধানীও পাতিছিল। জিতাৰী বংশী ৰজাসকলৰ বিশেষ পৃষ্ঠপোষকতাও লাভ কৰিছিলে মন্দিৰটোৱে। পিছলৈ এই পুৰণি মন্দিৰ ধ্বংস হোৱাত শোলাল গোহাঁইৰ যোগেদি স্বৰ্গদেউ শিৱসিংহই 1730 চনত মন্দিৰটো ইটাৰে সজাই দিছিল। শিৱসিংহৰ দিনৰ সেই মন্দিৰো এটা সময়ত ধ্বংস হয়। বিশেষজ্ঞসকলে মন্দিৰৰ অৱশেষসমূহৰ পৰা ঠাৱৰ কৰে যে মন্দিৰৰ চাৰিওফালে 36 মিটাৰ দীঘল আৰু 18 মিটাৰমান বহল এখন ইটাৰ দেৱাল আছিল। ব্ৰিটিছৰ দিনত দীৰ্ঘ সময় এই থান অৰণ্যাবৃত আছিল যদিও বিষ্ণুৰ মূৰ্তিটোৰ পূজা সেৱা বন্ধ হোৱা নাছিল। 1964 চনত চাহ বাগিচাৰ প্ৰচেষ্টাত এই মন্দিৰৰ ঠাই পুনৰ তীৰ্থস্থানত পৰিণত হৈছে। দেৱালয়ৰ কাষতে এটা পুখুৰী খান্দোতে উদ্ধাৰ হোৱা এটা কলীয়া শিলেৰে নিৰ্মিত তাৰাদেৱীৰ এটি মূৰ্তি, 1909 চনত বাগিচাত নলা খান্দোতে উদ্ধাৰ হোৱা চতুৰ্ভুজ বিষ্ণু মূৰ্তি আদিয়ে মন্দিৰৰ প্ৰাচীন ইতিহাসৰ স্বাক্ষৰ বহন কৰিছে।